যোৰহাটত যুৱতীৰ ৰহস্যজনক মৃত্যু। মৃত্যুৰ পূৰ্বে কেইবাজনো যুৱক যুৱতীৰ সৈতে আছিল যুৱতীগৰাকী। কি হৈছিল অন্বেষা শইকীয়াৰ লগত? যোৰহাট জিলাৰ ৰৰৈ আৰক্ষী চকীৰ অন্তৰ্গত পকামুৰ অঞ্চলৰ নৱমোৱা গাঁৱৰ অন্বেষা শইকীয়া নামৰ এগৰাকী 18 বছৰীয়া যুৱতীৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ৰহস্যজনকভাৱে মৃত্যুক সাৱটি লোৱাক লৈ তীব্ৰ চাঞ্চল্য। তথ্য অনুসৰি অন্বেষা নামৰ নাবালিকাগৰাকী শনিবাৰে বিয়লি বজাৰ কৰিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল। বহু দেৰিলৈকে যুৱতীগৰাকী ঘূৰি নহাত পৰিয়ালৰ লোকে যোগাযোগ কৰে যদিও কোনো ধৰণৰ সন্ধান পোৱা নাছিল। কিন্তু নিশা প্ৰায় 10 মান বজাত যুৱতীগৰাকীৰ পৰিয়ালৰ লগত এজন অচিনাকি যুৱকে যোগাযোগ কৰি অন্বেষা যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে বুলি অৱগত কৰে আৰু পৰিয়ালৰ লোক চিকিৎসালয়ত পোৱাৰ পূৰ্বেই যুৱতীগৰাকীৰ মৃত্যু সাৱটি লয়। ঘটনা সন্দৰ্ভত যুৱতীগৰাকীৰ পৰিয়ালে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। যুৱতীগৰাকীৰ চিকিৎসালয়ত ভৰ্তি কৰে যুৱক যুৱতীৰ দলটো চিকিৎসালয়ৰ পৰাই নাইকিয়া হয়। পলাই যায় যদিও ইয়াৰে অৰ্পিতা কাকতি নামৰ এগৰাকী যুৱতীক আৰক্ষীয়ে ইতিমধ্যে জেৰা অব্যাহত ৰাখিছে। কিন্তু যুৱতীগৰাকীৰ মৃত্যুৰ পূৰ্বে কি হৈছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই।